অসমীয়াত ফকা যোজনা আশা আছে নহয় বোলে চৰাইনো কি গুটি নাখায় মানুহেনো কি কথা নহয়। হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এম গগৈ ভাই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আজি পৰিৱেশটো দেখি গম পাইছে চাগে, অলপ ইউনিক হ'ব ভিডিঅ'টো। 2022 চনটো যাবলৈ মাত্ৰ দুদিন আছে। গতিকেলৈ 2022 চনটো কি পালে কি নাপালে সেইটো ক'ব নাযাওঁ, কিন্তু এটা ইউনিক কিবা এটা কৰিব লাগে। মুঠতে শেষ মুহূৰ্তত কিবা এটাতো কৰিবই লাগিব, ইউনিক কিবা এটাতো কৰিব লাগে। গতিকেলৈ আচলতে ফিলিংছখিনিহে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো ইয়াত বনাব বিচাৰিছোঁ। গতিকেলৈ ভিডিঅ'টো শেষলৈকে চাব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো হ'ল, অসমত প্ৰায় মধ্যবিত্ত মানুহখিনিয়ে বেছি। নহয়, এই মধ্যবিত্ত মাজৰ বা মাজু শব্দটো অকণমান ইউনিক। এইটো কাৰণে ইউনিক, আপুনি যদি মধ্যবিত্ত পৰিয়ালৰ তেনেহ'লে বুজি পাব কি কাৰণে। অকণমান সাঁচিবই লাগিব, অকণমান খাবও লাগিব, ঘৰো চলাব লাগিব, আৰু নিজেও পইচা লাগিব। আৰু যদি আপুনি বিয়া বাৰু কৰালে, কথা এটা কৈছোঁ, প্ৰায় ন'টিচ কৰিব আপোনাৰ স্কুলৰ যোনটো কাহিনী, চবচে একেবাৰে চোকাটোক উঠাব। প্ৰথম চোকাটোক উঠাব, চোকাটোক নুঠায়, একেবাৰে গাধাজনক উঠাব। গাধাজনক এই কাৰণে উঠাব, শিক্ষকসকলে জানি তেওঁ যে গাধা নোৱাৰে। গতিকেলৈ প্ৰথম গাধাজনক উঠাব। সি যদি নোৱাৰে, লাষ্টত একেবাৰে চোকাজনক উঠাব। গাধাকেইজনক উঠাইহে চোকাজনক উঠাব। মাজৰ ল'ৰা ছোৱালীখিনি মাজে মাজে গুচি যায়। এইকাৰণে মাজে মাজে গুচি যায়, সিহঁতে জানে বা নাজানে, সিহঁতে গুৰুত্বই নিদিয়ে মানে। সেইটো কাৰণে কিছুমানে নজনাকৈ গুচি যায়, যেনেকৈ মই নজনাকৈ আহিলোঁ। সেইটো কাৰণে কোনোবাই কৈছিলে চাগে, ভাল হ'লে একেবাৰে ভাল হ'ব লাগে, বেয়া হ'লে একেবাৰে বেয়া হ'ব লাগে। কাৰণ ইতিহাস ৰচাকৈ মানে কিবা এটা কৰিব লাগে। ভাল হ'লে একেবাৰে ভাল হ'ব লাগিব, বেয়া হ'লে একেবাৰে বেয়া হ'ব লাগিব। কিয়নো এই মাজৰ শব্দটো মাজে মাজে যোৱাবিলাকক কোনো গুৰুত্ব নিদিয়ে। কি কাৰণে গুৰুত্ব নিদিয়ে? সিহঁতে চব এডজাষ্ট কৰিব লাগে। কাৰণ মধ্যবিত্ত বুলি জানো কিবা এটা একো নকৰিলে বা ষ্টেটাছ কিবা কিবি ফালি থাকিলে হ'ব জানো? গতিকেলৈ কিবা এটা ইউনিক কৰিব লাগে। ইউনিক এইটো কাৰণে কৰিব লাগে, মৰাৰ পাছতো যাতে যে আমুকজন এনেকুৱা অলপ ইউনিক টাইপৰ, সেইটো কাৰণে ইউনিক কৰিব লাগে। মধ্যবিত্ত মা বা ছোৱালীখিনি বহুত প্ৰেছাৰ দিয়ে মানে, এইটো আমুকটো কৰিব নালাগে, আমুকটো কৰিব নোৱাৰো। আৰে নোৱাৰা কথা আছে নেকি? মানুহেতো ঢেৰ ক'ব, ঢেৰ কিবা কিবি ক'ব। সেইবিলাক ধ্যান দিব নালাগে, নিজৰ মতে নিজে কাম কৰিব লাগে, সেইটোৱে মই ভাবোঁ। কিন্তু চব ক্ষেত্ৰত নহয়। কি কাৰণে চব ক্ষেত্ৰত নহয়? সমাজখনক লৈও কিছুমান কথা আহিব। গতিকে চব চালি জাৰি চাই পিনে আগবাঢ়ি যাব লাগে। কথাতে কয় নহয়, অসমীয়াত ফকা যোজনা আশা আছে নহয় বোলে চৰাইনো কি গুটি নাখায় মানুহেনো কি কথা নহয়। মানুহক লৈ ধ্যান দিব নালাগে, মাৰো গলি ঢেকীয়াজুলি। গতিকে ফকা যোজনা বুলি কওঁতে কথা এষাৰ মনত পৰিছে। আজিকালি হয়তো নতুন প্ৰজন্মবিলাকক পাহৰিয়ে গৈছে। এইবিলাক কিন্তু ইম্পৰ্টেণ্ট। এই ফকা যোজনাত বহুত কথাই সোমাই থাকে, বুজিছে। শেষত সকলোলৈ নতুন বছৰ শুভেচ্ছা থাকিল। ইউনিক কৰক। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকেলৈ নেক্সট ভিডিঅ'ত আকৌ পাই আছে। ধন্যবাদ।